তো বল আছে জানো পাৰিবি তই বেলেগ লগৰ থাকক নাথাকক মামাৰ ল'ৰাটো সদায় সিয়ে থাকে আৰু মোৰ ফটোগ্ৰাফাৰ বাকী কি বকি আছিলোঁ গম নাপাওঁ যি বকি আছিলোঁ আৰু গোটেই ৰাস্তাটো আৰু ই ব্যস্ত গাৰ্লফ্ৰেণ্ডৰ লগত তাৰপিছত যেনেকৈ স্পীডত চলাই লৈ যায় তো সেই ভয়টো কমাবৰ কাৰণে নিজেই বকি আছোঁ আৰু বাকী ইমান শব্দ বাহিৰত সেইটো শুনিলে আপোনালোকৰ কাণটো বেয়া হ'বই সেই বুলিয়েই অলপ লেকচাৰ দি দিলোঁ আৰু মামা ল'ৰাটোৱে কোৱাৰ দৰে ভিডিঅ'বোৰ কমনেই হয় মই মানে ঘূৰি ভাল পাওঁ ঘূৰা ভিডিঅ'বোৰেই থাকে আপোনালোকে আমনি পায় নেকি বাৰু চাই মই কিন্তু আমনি নাপাওঁ বনাই পেলাই জনাবচোন কমেণ্ট কৰি কেনেকুৱা ধৰণৰ ভিডিঅ' ভাল পায় হাতখন ব্যৱহাৰ কৰিছোঁ মই মোবাইল ষ্টেণ্ড হিচাপে ডিচিক দেখাব যায় বোলে ৰাস্তাটো এনেকুৱা বেয়া হোৱাৰ কাৰণে ডিচিক দেখুৱা এই আমাৰ মৰিগাঁও ৰাস্তাটো কিয় ইমান বেয়া এনেকৈ বুলি ক'বগৈ লাগিব এতিয়া আৰু 3 ঘণ্টা লাগে হা পানী হৈছে চাগে বুজিছ সেইকাৰণে ইয়াত আহিছে না বল হৈ গ'ল মৰিগাঁৱৰ চবতছে এইখিনি জেগাই আৰু চবতছে বেয়া জোনবিল কৰি আছো মোকোতো দেখা পাব লাগিব না বাকী দেখাই আছো মৰিগাঁৱৰ সেই বিখ্যাত জোনবিলি মেলা য'ত হয় এই ৰাস্তাটো ক্ৰছ কৰিয়েই জোনবিলি মেলাটো পাব হেডফোন লগাই আছে না এই মেলাৰ এই যোনখিনি ৰাস্তা হয় চবতছে বেয়া ৰাস্তা বাকী আপুনি পকা ৰাস্তা পাব ধুনীয়া ৰাস্তা পুৰা একদম ক'ব লগা ধুনীয়া আৰু পুৰা অসম যদি গুৱাহাটী চিটিত বসবাস কৰি আছে মৰিগাঁও ফালে আহি যাব এনেকুৱা ৰাস্তাত বঢ়িয়া গাঁৱলীয়া ৰাস্তা ধুনীয়া গছ আৰু বঢ়িয়া ইভিনিং ৱাক কৰিব পাৰিব মৰ্ণিং ৱাক ঠাণ্ডা বতাহ ল'ব পাৰিব বাকী আৰু কৈ আছোঁ এইবোৰ আৰু আছে এইয়া আৰু আছে আগত আমি গৰুৰ সন্ধানত গৈ আছো ৰাস্তা মৰিগাঁৱৰ ৰাস্তা গৰুৱে হৈছে একমাত্ৰ কাৰণ যাৰ কাৰণে এক্সিডেণ্টবোৰ বেছিকৈ হয় গতিকে মানুহবোৰে এই ৰাস্তাত গৰু বান্ধাতকৈ অলপ দূৰত গৰু বান্ধিলেও বেছি ভাল হয় নেকি